Hey everyone, welcome to my YouTube channel. মই বিকাশ আৰু মোৰ চেনেলটোৰ নাম আছে বিকাশ ব্লগ। একচুৱেলি মই ব্লগাৰ হয় আৰু মোৰ নিজৰ পাৰ্চনেল লাইফ মই শ্বেয়াৰ কৰোঁ মোৰ চেনেলটোত আৰু মাজে মাজে কিছুমান ট্ৰেভেলিং আৰু মাজে মাজে কিছুমান নলেজমূলক ভিডিঅ' বনাই যাওঁ। তো একচুৱেলি যোৱা কেইদিনমান আগৰ পৰা আমাৰ ফাৰ্মৰ ওপৰত ভিডিঅ' বনাই গৈছোঁ, বিভিন্ন ধৰণৰ ফাৰ্মৰ ওপৰত ভিডিঅ' বনাই গৈছোঁ, গাহৰি, মুৰ্গী, ছাগলী আৰু লগতে আহি আছে ভাল ভাল ভিডিঅ' মীন পালন। গতিকে সেইবোৰ ভিডিঅ' মই বনাই গৈ আছোঁ আৰু আগলৈ বনাই যাম। একচুৱেলি আজি ভিডিঅ'টো মই অলপ মানে কি সহায়ৰ প্ৰয়োজন হৈছে আজি ভিডিঅ'টো তাৰ কাৰণে বনালোঁ আৰু সহায় একচুৱেলি আপোনালোকে কৰিব লাগিব মোক সহায়টো আৰু আশা ৰাখিছোঁ যাতে আপোনালোকে মোক সহায় কৰিব আৰু সহায়টো এনেধৰণৰ যে একচুৱেলি ডেইলি মই ফাৰ্মৰ ওপৰত ভিডিঅ' বনাই থকাটো অলপ কঠিন হয় কাৰণ এটা জেগাত ইমান মানে ফাৰ্মিং নাথাকে বা এটা জেগাত মোৰ যিখিনি জেগা মোৰ যিখিনি এৰিয়াত তাত মানে ইমান মানে ফাৰ্মিং সেই ব্যৱসায়টোৰ লগত মানুহ ইমান জড়িত নহয়। গাহৰিৰ লগতে ছাগলী, মুৰ্গী যিখিনি আছে মই দেখাইছোঁ আৰু কেইটামান বাকী আছে, কিন্তু মানে গোটেই অসমখনত মই ঘূৰি ফুৰাটো অলপ কঠিন হয় কাৰণ মোৰ বেলেগ ধৰণৰ কাম আছে। তো গতিকে মই ভাবোঁ আপোনালোকৰ যদি গাহৰি যদি পালন কৰি আছে বা আপোনালোকৰ যদি ছাগলী ফাৰ্ম আছে, যদি আপোনালোকৰ যদি মীন পালন কৰি আছে, তো তাৰ ওপৰত আৰু বেলেগ যদি ফাৰ্মিঙো কৰি আছে আপোনালোকে, যদি সেই ভিডিঅ'বোৰ যদি ধুনীয়াকৈ বনাইকৈ নাম ঠিকনা গোটেইখিনি দি পেলাই যদি মোৰ হোৱাটছআপ নাম্বাৰটোত যদি আপোনালোকে চেণ্ড কৰি দিয়ে আৰু সেই ভিডিঅ'টো মই আপোনালোকৰ ধুনীয়াকৈ হোষ্ট কৰি মোৰ চেনেলত। তো আজি একচুৱেলি ভিডিঅ'টো মই সেইটো কাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে মোক সহায় কৰিব আৰু আপোনালোকৰ লাভ হ'ব কাৰণ মোৰ চেনেলটো আপোনালোকৰ ভিডিঅ'বোৰ দেখাম আৰু আপোনালোকৰ বহুতখিনি লাভ হ'ব আৰু আশা ৰাখিছোঁ আপোনালোকে মোক সহায় কৰিব আৰু এইখিনি একচুৱেলি আজি মই হেল্প কৰিছোঁ আপোনালোকক আৰু ভাবিছোঁ আপোনালোকে সহায় কৰিব আৰু একো নহয়, আপোনালোকে ধুনীয়াকৈ বনাই দিব আৰু যিসকলৰ একচুৱেলি গাহৰি, মুৰ্গী, ছাগলী আৰু বিভিন্ন ধৰণৰ ফাৰ্ম আছে যিসকলৰ, মই তেওঁলোকক কৈছোঁ আৰু আপোনালোকে খালী সৰু মোৰ থুলমূলকৈ এটা ভিডিঅ' বনাই দিয়ক, নাম ঠিকনা ধুনীয়াকৈ বনাই দিব আৰু লগতে গাহৰি যদি পালন কৰি আছে, কিমান বছৰৰ পৰা গাহৰি পালন কৰি আছে, কি জাতৰ গাহৰি পালন কৰি আছে, কি খুৱাইছে, তাৰপাছত আপুনি আপোনাৰ নাম ঠিকনা লগতে আপোনাৰ কিমান লাভ হৈছে, তো গোটেইখিনি ডিটেইলছ আপুনি ধুনীয়াকৈ বনাই পেলাই মোৰ হোৱাটছআপ নম্বৰটো চেণ্ড কৰি দিব আৰু বিভিন্ন ধৰণৰ গাহৰিৰ লগতে আৰু যদি বেলেগো আপোনালোকে ফাৰ্মিং কৰি আছে তো সেইবোৰ ভিডিঅ' মোক আপোনালোকে চেণ্ড কৰি দিব। মোৰ হোৱাটছআপ নম্বৰটো মই কৈছোঁ 8876911419। আকৌ এবাৰ কৈছোঁ মোৰ নাম্বাৰটো 8876911419। আকৌ এবাৰ কৈছোঁ মোৰ নাম্বাৰটো 8876911419। আশা ৰাখিছোঁ আপোনালোকে মোক সহায় কৰিব আৰু এনেদৰে যদি আপোনালোকে সহায় কৰে মোৰ চেনেলটো আৰু আগবাঢ়ি যাব আৰু যিখিনি পাৰোঁ মই দেখাই যাম, কিন্তু যদি আপোনালোকেও যদি মোক এনেদৰে সহযোগ কৰে আৰু তেতিয়া বেছি ভাল লাগিব কাৰণ আপোনালোকে যিবোৰ মানে কষ্ট কৰি আছে ইমান বছৰৰ পৰা সেইবোৰ যাতে আপোনালোককো মই দেখাব পাৰিম ৰাইজৰ মাজত আৰু মানুহে আপোনালোকৰ কষ্টবোৰো চাব আৰু আপোনালোকৰ পৰা বহুত কথা বেলেগ মানুহ শিকিব। গতিকে মই ভাবোঁ আপোনালোকে মোক সহায় কৰে যাতে আৰু মই ধুনীয়াকৈ আপোনালোকৰ ভিডিঅ'বোৰ ধুনীয়াকৈ বনাম মই আৰু আপোনালোকে চিন্তা কৰিব নালাগে, খালি আপোনালোকে আপোনালোকৰ হেৰিবোৰ ফাৰ্মিঙৰ ভিডিঅ'বোৰ মোৰ হোৱাটছআপ নম্বৰটো চেণ্ড কৰিব আৰু আশা ৰাখিছোঁ আপোনালোকে মোক সহায় কৰিব আৰু বাৰে বাৰে কৈছোঁ মই আশা ৰাখিছোঁ আপোনালোকে মোক সহায় কৰিব আৰু যিসকলে মোৰ ভিডিঅ'বোৰ চোৱা নাই আগৰ ভিডিঅ'বোৰ চাব পাৰে আৰু ধুনীয়াকৈ আছে মোৰ ভিডিঅ'বোৰ আৰু আহি থকা দিনত ভাল ভাল ভিডিঅ' আহি আছে, চিন্তা নকৰিব আৰু আজিলৈ ইমানে আৰু আশা ৰাখিছোঁ আপোনালোকে মোক সহায় কৰিব আৰু মোৰ ভিডিঅ'বোৰ ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আশা ৰাখিছোঁ দেই সহায় কৰিব, বাৰে বাৰে কৈছোঁ মই আৰু আজিলৈ ইমানে, বাই বাই।